আলাইকুম লগতে নমস্কাৰ জনাইছোঁ আৰু সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। সকলোৱে দেখিছে, এইটো চিনি পাইছে সকলোৱে, মানি প্লেণ্ট হয়। এইটো দেখিছে, এইটো মই টাবত ৰুইছিলোঁ আৰু টাবত ছাগলীয়ে খাই গ'ল সেই পিছফালটো। আৰু এয়া আগখিনি, এয়া আগফালখিনি আছিলে, ভাগ্যক্ৰমে এই আগখিনি কাটিং কৰি আনি মই এইদৰে দেখিছে, এই পাতটোৰ এই অংশটোত কাটিং কৰি মই এনেদৰে গ্লাছৰ পাত্ৰ এটাত থৈ দিছোঁ। আৰু ইয়াতে ফিল্টাৰৰ পানী ব্যৱহাৰ কৰিছোঁ মই। আৰু শিলটো দেখিছে, এইটো কোনো আৰ্টিফিচিয়েল শিল নহয়, কোনো আৰ্টিফিচিয়েল শিল মই ব্যৱহাৰ কৰা নাই। এইটো ঘৰ সাজিবলৈ অনা শিল হয়। তাৰ পৰা সৰু সৰু বগা শিল কেইটামান বিচাৰি আনি ধুই পখালি মই এনেকৈ গিলাচত দিছোঁ। আৰু এইটো দেখিছে, এইটো জবা ফুলৰ ডালি হয়, এইটো সৰু হয়, এইটো শিপা অহা নাই এতিয়ালৈ। শিপা আহিবলৈ এনেদৰে পানীত থৈ দিছোঁ তিয়াই। যেতিয়া শিপা আহিব তাক মই টাবত দিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ খবৰ কওকচোন কেনেকুৱা? দেশৰ পৰিস্থিতি বুজ লৈ অৱশ্যে খবৰ ভাল বুলি ক'ব নোৱাৰি, তথাপি সুধিছোঁ। আৰু নেদেখাজনৰ ওচৰত দোৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ সকলো ঠিক কৰি দিয়ে। আৰু আজি দুপৰীয়া ৰেচিপি ব্লগ দিম বুলি ভাবিছিলোঁ, পিছত আলহী এজন আহিল কাৰণে দিয়া নহ'ল, ভিডিঅ' কৰা নহ'ল, তাৰ বাবে ব্লগটোও দিব নোৱাৰিলোঁ। পিছত দিম বাৰু। আজি ভ্লগটো ইমানতে এৰিম ভাবিছোঁ। আপোনালোকৰ যদি ভাল লাগিলে ভ্লগটো চাই, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভ্লগটো চাই আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম আন এটা নতুন ব্লগৰ লগত। এতিয়ালৈ বাই।